बेवहाय 12,000सो सुबुङा ज' जानानै जों दिनै दैनि थाखाय जोङो बेवहाय प्रतिबाद खालामनो फैदों आरो लोगोसे जों महिलाफोराबो बा पुरुषफोरजों लोगो जानानै जों दिनै हेफाजाब होनांगौ जादों। मानो होनबा जोंनि दुब्लियाव खेथिया रानजोब्बाय, हाया गावस्राजोब्बाय, फारसेथिं जोंनि न'खरफोरावबो सोलिनो थाखाय जोंहा दैनि बहुद खस्थ' जादों। बोरमा मोसौ दै दौनो बा जों जि जोम सुनो दुगैनो जोङो बे खाला नदीनि दैजोंसो जोङो गासिबो निर्भर खालामजोबोमोन नालाय। दिनै जों बे दैया दानो बान्दो थेयो, दानो अखा हानानै बायलांजोबो। बिनि थाखायनो बहुद खस्थ' मोनबाय रायजोफ्रा। ओंखायनो जों दिनै सरखारनियाव खावलायदों आरो जोंनो जाहाथे सिथाय बान्दो मोनसे होयोब्ला जों गोजोनगौमोन आरो सरखारनियाव जोंनो बेबादिखौ होनो हायाब्ला जों आरो बेनिखौ देरसिन जोङो आन्दलनखौनो खालामलांनांगौ जागोन आरो। আমি আমার ডঙৰ পথাৰত পানী খেতি পথাৰত পানী নোৱাৰ কাৰণে ওলাই আহিছো আজি। কিমান মান খেতিয়কে ইয়াতে গোট খাইছে? বহুত 12,000 বেছি হৈছে। 12,000 বেছি খেতিয়ক আছে আমাৰ। আপোনালোকে কি বিচাৰে এতিয়া? আমাক স্থায়ী বান লাগে, আমাক স্থায়ী বান লাগে। এই বাৰিষাত খেতি পথাৰত পানী যোগান নোহোৱাৰ বাবে এই স্থায়ী সমাধান বিচাৰি মানে আমাৰ কি ইৰিগেশ্যন কেনেল বিচাৰি আমি ওলাই আহিছোঁ। আমাৰ ধৰ্ণা দিব আহিছোঁ। আমাৰ কালা নদী আঞ্চলিক বান কমিটি চাওক, এই নদীৰ দ্বাৰা নদীৰ পশ্চিম চাইডে আৰু পূব চাইডে বহুতো সৰু সুৰা বান আছে। তাৰে দুটা হ'ল আঞ্চলিক বান কমিটি। এই আঞ্চলিক বান কমিটিৰ দুয়ো ৰাইজ আছে ইয়াতে আৰু কমিটিৰ দুয়ো পক্ষৰে মানুহ আছে। এতিয়া আমাৰ 10-12,000 খেতিয়ক মানে আৰু আপোনাৰ 40-50টা গাঁও আছে। 12,000 মান পপুলেশ্যন হ'ব। আমি স্থায়ী সমাধান বিচাৰোঁ। আমি ইয়াতে ইৰিগেশ্যন কেনেল বিচাৰোঁ, পাক্কা বান বিচাৰোঁ। চৰকাৰক এইটোৱে যে আমাৰ এই দুখীয়া কৃষক ৰাইজৰ যাতে সমস্যা সমাধান হয়। আমাক স্থায়ী সমাধান লাগে, এইটোৱে বিচাৰিছোঁ আমি। না অহা দিনবোৰত আমি গণতান্ত্ৰিক জোৰদাৰ আন্দোলন আমাৰ ল'ব, পথ অৱৰোধ হ'ব। আজিও আমাৰ পথ অৱৰোধ কাৰ্যসূচী আছিল, কিন্তু আমাৰ প্ৰশাসনে আমাৰ কাকতি মিনতিৰ কাৰণে আজি আমি পথ অৱৰোধ কাৰ্যসূচীটো লোৱা নাই। কিন্তু অহা দিনবিলাকত আমি ইয়াতকৈ জোৰদাৰ আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম এই কৃষক ৰাইজে। জলেন দৈমাৰীকো জনা হৈছে, পূৰ্বৰ আমাৰ BTC চৰকাৰকো জনা হৈছে, বৰ্তমান আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো জনোৱা হৈছে। বাৰে বাৰে জনোৱা সত্ত্বেও আমি কোনো এটা সমাধান পোৱা নাই। এতিয়া আমি শুনিবলৈ পাইছোঁ যে অলপ টকা এই বান্ধৰ কাৰণে দিছে, কিন্তু যিখিনি টকা দিছে সেইখিনি টকা দি আমাৰ একো কাম নহয়। গতিকে আমাক স্থায়ী সমাধান লাগে দুয়োপাৰে। আমাক স্থায়ী সমাধান আৰু খনন কাৰ্যটো বন্ধ হ'ব লাগে অতি সোনকালে। এই যে JCB পকলিন লগাই আমাৰ 10 ফুট 12 ফুট বন্ধ মানে খনন কাৰ্য হৈছে। ভৱিষ্যত আমাৰ এই এটাই দৰংগা ৰঙিয়া ৰোড ইণ্টাৰনেশ্যনেল ৰোড ইয়াৰ মানে ব্ৰিজৰ কাৰণে ভাবুকি আহি পৰিছে। গতিকে এই খনন কাৰ্যটো চৰকাৰে বন্ধ কৰিব লাগে, আমাৰ এইটোৱে দাবী। আৰু স্থায়ী সমাধান আমাক লাগে। আমি আজি 1950 চনৰ পৰা খেতি এই কালা নদী মটঙাৰ পৰা পানী লৈ গৈ আছোঁ। আজিলৈকে আমি চৰকাৰে 1 কোটি টকা 1 পইচাৰ টকা কোনো অনুদান আজিলৈকে আমি পোৱা নাই। গতিকে আমি আইন দিনত আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি জনাওঁ যে এই সমাধানটো যাতে আমাক স্থায়ী সমাধান কৰি দিয়ে, সেইটো আমাৰ মেইন দাবী হ'ল। আৰু যদি চৰকাৰে এই আজিৰ যোনটো আমাৰ ধৰ্ণা কাৰ্যসূচীকো যদি একো ভূক্ষেপ নিদিয়ে, তেনে অহা দিনবিলাকত আমি ইয়াতকৈ জোৰদাৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।
যাবলৈ মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আমাৰ সংবাদ মাধ্যমৰ বিষয়ববীয়াসকল। আমাৰ প্ৰতিটো টাইমত লাইভ টেলিকাষ্ট হৈ আছে। আপোনালোকে যাতে নিজৰ মোবাইলত এপ ডাউনলোড কৰি আমাৰ সমস্যাসমূহ এই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিবলৈ মই অনুৰোধ জনাইছোঁ। We want justice! 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 We want justice! 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 আমাৰ চলচিত্ৰৰ সমস্যা সমাধান কৰিব লাগে। স্থায়ী সমস্যা সমাধান হ'ব লাগে। নদীৰ খনন কাৰ্য বন্ধ হ'ব লাগে। নদীৰ খনন কাৰ্য বন্ধ হ'ব লাগে। আমাৰ জলসিঞ্চন ব্যৱস্থা কৰিব লাগে। আমাৰ জনসংখ্যাৰ সমস্যা সমাধান কৰিব লাগে। আমাৰ স্থায়ী সমস্যা সমাধান হ'ব লাগে। আমাৰ স্থায়ী সমাধান লাগে। এক সাইডে ওলাই আহিছে আমি আমাৰ ডাঙৰ পথাৰত পানী খেতি পথাৰত পানী নোহোৱাৰ কাৰণে ওলাই আহিছোঁ আজি। কিমান মান খেতিয়কে ইয়াতে গোট খাইছে? বহুত 12,000 বেছি হৈছে। 12,000 বেছি খেতি আছে আমাৰ। আপোনালোকে কি বিচাৰে এতিয়া? আমাক স্থায়ী বান লাগে। আমাক স্থায়ী বান লাগে। এই বাৰিষাত খেতি পথাৰত পানী যোগান নোহোৱাৰ বাবে এই স্থায়ী সমাধান বিচাৰি মানে আমাৰ কি ইৰিগেশ্যন কেনেল বিচাৰি আমি ওলাই আহিছোঁ। আমাৰ ধৰ্ণা দিব আহিছোঁ। আপোনালোকৰ বান্ধৰ নাম কি? আমাৰ কালা নদী আঞ্চলিক বান্ধ কমিটি। চাওক, এই নদীৰ দ্বাৰা নদীৰ পশ্চিম চাইডে আৰু পূব চাইডে বহুতো সৰু সুৰা বান্ধ আছে। তাৰে দুটা হ'ল আঞ্চলিক বান্ধ কমিটি। এই আঞ্চলিক বান্ধ কমিটিৰ দুয়ো ৰাইজ আছে ইয়াতে আৰু কমিটিৰ দুয়ো পক্ষৰে মানুহ আছে। খেতিয়ক আছে ইয়াতে? এতিয়া আমাৰ 10-12 হাজাৰ খেতিয়ক মানে আৰু আপোনাৰ আপোনাৰ 40-50টা গাঁও আছে। কিমান মান খেতিয়ক আছে ইয়াতে? 12,000 মান পপুলেশ্যন হ'ব। আপোনালোকে এতিয়া কি বিচাৰে? আমি স্থায়ী সমাধান বিচাৰোঁ। আমি ইয়াতে ইৰিগেশ্যন কেনেল বিচাৰোঁ, পাক্কা বান্ধ বিচাৰোঁ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে যে আমাৰ এই দুখীয়া কৃষক ৰাইজৰ যাতে সমস্যা সমাধান হয়। আমাক স্থায়ী সমাধান লাগে, এইটো বিচাৰিছোঁ আমি। সমস্যা এইটো যদি সমাধান নকৰে না অহা দিনবোৰত আমি গণতান্ত্ৰিক জোৰদাৰ আন্দোলন আমাৰ ল'ব, পথ অৱৰোধ হ'ব। আজিও আমাৰ পথ অৱৰোধ কাৰ্যসূচী আছিল, কিন্তু আমাৰ প্ৰশাসনে আমাৰ কাকতি মিনতিৰ কাৰণে আজি আমি পথ অৱৰোধ কাৰ্যসূচীটো লোৱা নাই। কিন্তু অহা দিনবিলাকত আমি ইয়াতকৈ জোৰদাৰ আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম এই কৃষক ৰাইজে। এই ক্ষেত্ৰত আপোনালোকৰ যি MLA দৈমাৰীক জনোৱা হৈছে না জলেন দৈমাৰীকো জনোৱা হৈছে, পূৰ্বৰ আমাৰ BTC চৰকাৰকো জনোৱা হৈছে, বৰ্তমান আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো জনোৱা হৈছে। বাৰে বাৰে জনোৱা সত্ত্বেও আমি কোনো এটা সমাধান পোৱা নাই। এতিয়া আমি শুনিবলৈ পাইছোঁ যে অলপ টকা এই বান্ধৰ কাৰণে দিছে, কিন্তু যিখিনি টকা দিছে সেইখিনি টকা দি আমাৰ একো কাম নহয়। গতিকে আমাক স্থায়ী সমাধান লাগে য'ত পাৰে। আমাক স্থায়ী সমাধান আৰু খনন কাৰ্যটো বন্ধ হ'ব লাগে অতি সোনকালে। এই যে JCB পকলিন লগাই আমাৰ 10 ফুট 12 ফুট বন্ধ মানে খনন কাৰ্য হৈছে। ভৱিষ্যত আমাৰ এই এটাই দৰংগা ৰঙিয়া ৰোড ইণ্টাৰনেশ্যনেল ৰোড ইয়াৰ মানে ব্ৰিজৰ কাৰণে ভাবুকি আহি পৰিছে। গতিকে এই খনন কাৰ্যটো চৰকাৰে
বন্ধ কৰিব লাগে। আমাৰ এইটোৱে দাবী আৰু স্থায়ী সমাধান আমাক লাগে। আমি আজি 1950 চনৰ পৰা খেতি এই কালা নদী মটঙাৰ পৰা পানী লৈ গৈ আছোঁ। আজিলৈকে আমি চৰকাৰে 1 কোটি টকা 1 পইচা টকা কোনো অনুদান আজিলৈকে আমি পোৱা নাই। গতিকে আমি আইন দিনত আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি জনাওঁ যে এই সমাধানটো যাতে আমাক স্থায়ী সমাধান কৰি দিয়ে, সেইটো আমাৰ মেইন দাবী হ'ল। আৰু যদি চৰকাৰে এই আজিৰ যোনটো আমাৰ ধৰ্ণা কাৰ্যসূচীকো যদি একো ভূক্ষেপ নিদিয়ে, তেনে অহা দিনবিলাকত আমি ইয়াতকৈ জোৰদাৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি কৃষক ৰাইজসকলক জ্ঞাপন জনাব বিচাৰিছোঁ, আপোনালোকে শৃংখলাবদ্ধভাৱে ৰাস্তাৰ এই চাইডে পাতি আপুনি যাবলৈ মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আমাৰ সংবাদ মাধ্যমৰ প্ৰমুখ বিষয়ববীয়াসকল। আমাৰ প্ৰতিটো টাইমত লাইভ টেলিকাষ্ট হৈ আছে। আপোনালোকে যাতে নিজৰ মোবাইলত এপ ডাউনলোড কৰি আমাৰ সমস্যাসমূহ এই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ জলসিঞ্চনৰ সমস্যা সমাধান কৰিব লাগে, সমস্যা সমাধান হ'ব লাগে। নদীৰ খনন কাৰ্য বন্ধ হ'ব লাগে, নদীৰ খনন কাৰ্য বন্ধ হ'ব লাগে। আমাৰ জলসিঞ্চন ব্যৱস্থা কৰিব লাগে, আমাৰ জনসংখ্যাৰ সমস্যা সমাধান কৰিব লাগে, আমাৰ স্থায়ী সমস্যা সমাধান হ'ব লাগে, আমাৰ স্থায়ী সমাধান লাগে। অনুৰোধ জনাইছোঁ, ৰাস্তাৰ এক চাইডে আমি আমাৰ ডাঙৰ পথাৰত পানী, খেতি পথাৰত পানী নোহোৱাৰ কাৰণে ওলাই আহিছোঁ আজি। কিমান মান খেতিয়কে ইয়াতে গোট খাইছে? বহুত 12,000 বেছি হৈছে, 12,000 বেছি খেতি আছে আমাৰ। আপোনালোকে কি বিচাৰে এতিয়া? আমাক স্থায়ী বান লাগে, আমাক স্থায়ী বান লাগে। এই বাৰিষাত খেতি পথাৰত পানী যোগান নোহোৱাৰ বাবে এই স্থায়ী সমাধান বিচাৰি মানে আমাৰ কি ইৰিগেশ্যন কেনেল বিচাৰি আমি ওলাই আহিছোঁ, আমাৰ ধৰ্ণা দিব আহিছোঁ। আমাৰ কালা নদী আঞ্চলিক বান কমিটি। চাওক, এই নদীৰ দ্বাৰা নদীৰ পশ্চিম চাইডে আৰু পূব চাইডে বহুতো সৰু সুৰা বান আছে, তাৰে দুটা হ'ল আঞ্চলিক বান কমিটি। এই আঞ্চলিক বান কমিটিৰ দুয়ো ৰাইজ আছে ইয়াতে আৰু কমিটিৰ দুয়ো পক্ষৰে মানুহ আছে।
খেতিয়ক আছে ইয়াতে? এতিয়া আমাৰ 10-12 হাজাৰ খেতিয়ক মানে আৰু আপোনাৰ আপোনাৰ 40-50টা গাঁও আছে। কিমান মান খেতিয়ক আছে ইয়াতে? 12,000 মান পপুলেশ্যন হ'ব। আপোনালোকে এতিয়া কি বিচাৰে? আমি স্থায়ী সমাধান বিচাৰোঁ। আমি ইয়াতে ইৰিগেশ্যন কেনেল বিচাৰোঁ, পাক্কা বান্ধ বিচাৰোঁ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে যে আমাৰ এই দুখীয়া কৃষক ৰাইজৰ যাতে সমস্যা সমাধান হয়। আমাক স্থায়ী সমাধান লাগে, এইটো বিচাৰিছোঁ আমি। সমস্যা এইটো যদি সমাধান নকৰে না অহা দিনবোৰত আমি গণতান্ত্ৰিক জোৰদাৰ আন্দোলন আমাৰ ল'ব, পথ অৱৰোধ হ'ব। আজিও আমাৰ পথ অৱৰোধ কাৰ্যসূচী আছিল, কিন্তু আমাৰ প্ৰশাসনে আমাৰ কাকতি মিনতিৰ কাৰণে আজি আমি পথ অৱৰোধ কাৰ্যসূচীটো লোৱা নাই। কিন্তু অহা দিনবিলাকত আমি ইয়াতকৈ জোৰদাৰ আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম এই কৃষক ৰাইজে। এই ক্ষেত্ৰত আপোনালোকৰ যি MLA জলেন দৈমাৰীক জনোৱা হৈছে? না জলেন দৈমাৰীকো জনা হৈছে, পূৰ্বৰ আমরা বিটিসি সরকারকে জনা হৈছে, বর্তমান আমার বিটিসি চিফ প্রমোদ বড়ো ডাঙরিয়াকে জনোৱা হৈছে। বাৰে বাৰে জনোৱা সত্ত্বেও আমি কোনো এটা সমাধান পোৱা নাই। এতিয়া আমি শুনিবলৈ পাইছোঁ যে অলপ টকা এই বান্ধৰ কাৰণে দিছে, কিন্তু যিখিনি টকা দিছে সেইখিনি টকা দি আমাৰ একো কাম নহয়। গতিকে আমাক স্থায়ী সমাধান লাগে দুয়োপাৰে। আমাক স্থায়ী সমাধান আৰু খনন কাৰ্যটো বন্ধ হ'ব লাগে অতি সোনকালে। এই যে জেচিপি কোকলিন লগাই আমাৰ 10 ফুট 12 ফুট বন্ধ মানে খনন কাৰ্য হৈছে। ভৱিষ্যত আমাৰ এই এটাই দৰংগা ৰঙিয়া ৰোড ইণ্টাৰনেশ্যনেল ৰোড ইয়াৰ মানে ব্ৰিজৰ কাৰণে ভাবুকি আহি পৰিছে। গতিকে এই খনন কাৰ্যটো চৰকাৰে বন্ধ কৰিব লাগে, আমাৰ এইটোৱে দাবী। আৰু স্থায়ী সমাধান আমাক লাগে। আমি আজি 1950 চনৰ পৰা খেতি এই কালা নদী মটঙাৰ পৰা পানী লৈ গৈ আছোঁ। আজিলৈকে আমি চৰকাৰে 1 কোটি টকা 1 পইচাৰ টকা কোনো অনুদান আজিলৈকে আমি পোৱা নাই। গতিকে আমি আইন দিনত আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি জনাওঁ যে এই সমাধানটো যাতে আমাক স্থায়ী সমাধান কৰি দিয়ে, সেইটো আমাৰ মেইন দাবী হ'ল। আৰু যদি চৰকাৰে এই আজিৰ যোনটো আমাৰ ধৰ্ণা কাৰ্যসূচীকো যদি একো ভূক্ষেপ নিদিয়ে, তেনে অহা দিনবিলাকত আমি ইয়াতকৈ জোৰদাৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ডাউনলোড কৰি আমাৰ সমস্যাসমূহ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ সমস্যা সমাধান কৰিব লাগে, স্থায়ী সমস্যা সমাধান হ'ব লাগে। নদীৰ খনন কাৰ্য বন্ধ হ'ব লাগে, নদীৰ খনন কাৰ্য বন্ধ হ'ব লাগে। আমাৰ জলসিঞ্চন ব্যৱস্থা কৰিব লাগে, আমাৰ জনসংখ্যাৰ সমস্যা সমাধান কৰিব লাগে।
बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। जोबोद खम बेसेनावनो लननि गेजेरजों बाइक लानो हागोन। क'क्राझार जिल्ला सेरफांगुरियाव थानाय पंका एन्टारप्राइजआव मोनसे गोदान खाबु लाबोदों। फैगौ 30 आगस्तनिफ्राय 2 सेप्तेम्बरसिम पंका एन्टारप्राइजआव लन मेला खुंफुंगोन। बेनि गेजेरजों नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि गोदान बाइकफोरखौ जोबोद खम डाउन पेमेन्ट होनानैनो लनाव लानो हागोन। बारा नङा, गासै 10,000 डाउन पेमेन्ट होनानैनो नोंथाङा बाइकखौ मोनफुंनो हागोन। जोबोद खम बिबांनि सुदआवनो गारिफोरखौ लानो हानायनि खाबु मोनगोन। बाइकजों लोगोसे बेसेन नाङाजासे हेलमेटबो मोननो हागोन। 1,000 रांजों नोंथाङा बुकिं खालामग्रोनानैबो दोनहरनो हागोन। बेजों लोगोसेयैनो नोंथांनि गोजाम जानाय गासैबो रोखोमनि बाइक स्कुटिफोरखौबो सोलाय सोल' खालामनायनि खाबुखौबो मोननो हागोन। गोबांथार मिथिनो थाखाय 9101547892 आरो 60038171191 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।